কি কৰা যায় বাৰু? বাবাক কথাটো কওঁ নে নকওঁ? এতিয়া মই যাম বুলিও ঘপককৈ কৈ দিলো। এতিয়া যাব নোৱাৰিলে বৰ বেয়া কথা হ'ব দেখোন। হেৰি, আপুনি ইমান চিন্তাত আছে যে, কি হৈছেনো আপোনাৰ? নাই, তেনেকুৱা একো হোৱা নাই, কিন্তু কথা এটাহে ভাবি আছো। কি কথানো? কি হৈছে কওকচোন? কিনো হ'ব আৰু, বয়সীয়াল মানুহ গোটেইবোৰ লগ হৈ জগন্নাথলৈ ওলাইছে। ময়ো ঘপককৈ যাম বুলি কৈ পালো। এতিয়া আমাৰ হাতত ইমান টকা পইচা নাই দেখোন। কেনেকৈ যাওঁ? নগলেও বেয়া কথা হ'ব। সেইকাৰণে কথাবোৰ অকণমান ভাবি চিন্তি ক'ব লাগে। এতিয়া কি কৰিম বুলি ভাবিছে? তাকেই চিন্তা কৰি আছো। বোৱাৰী আৰু বাবাক কথাষাৰ কৈ চাওঁ নেকি? কিজানি বোৱাৰী আৰু বাবাই লগ লাগি আমাৰ টিকট দুটা কাটিয়ে দিয়ে। সকলোকে যাম বুলি আগবঢ়াই দি এতিয়া যদি মই নিজে নাযাওঁ, তেনেহলে তেওঁলোকৰ আগত মই বৰ লাজ পাম। মোৰ মুখখনৰ কথাষাৰে নৰব দেখোন। তাকে, আপুনি নভবা নিশ্চিন্তাকৈ ঘপককৈনো কথাবোৰ কিয় কয়? এনেও এইখিনি সময়ত আমাৰ ভগৱানৰ নাম লোৱাই কাম। তেওঁক যদি এবাৰ দৰ্শন কৰি আহিব পাৰিলো হয়, মনটো শান্তি লাগিল হয়। ব'লাচোন বাবাৰ ওচৰলৈ যাওঁ। কিজানি সি আমাক জগন্নাথলৈ যোৱাত সহায় কৰেই। ব'লকচোন বাৰু। বোৱাৰী, 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 তুমি ইয়াতে আছা? আমি আকৌ তোমাক এনেই চিঞৰি চিঞৰি আহিছো। বাবা ক'লৈ গ'লনো? বাবাও আছেনে? মা, আপোনালোকে আমাক এনেকৈ বিচাৰি ফুৰিবলৈ আপোনালোকৰনো কিহৰ ইমান প্ৰয়োজন হৈছে আমাক? বোৱাৰী, প্ৰয়োজন হৈছে আকৌ। সেইকাৰণে আমি দুইটা মানুহে তোমালোকৰ ওচৰলৈ আহিছো। মা, দেউতা, খোলাখুলিকৈ কওক, আপোনালোকক কি লাগে? হেৰা, তুমি এইপিনে আহাচোন, বোৱাৰীৰ লগত মই কথা পাতো। আপুনি ভালদৰে বোৱাৰীক বুজাই কওক। বোৱাৰী, মানে কথাটো। দেউতা, আপোনালোকে এনেকৈ মানে চানে কৈ থাকিব নালাগে। আপোনালোকক কি লাগে মোৰ আগত ডাইৰেক্ট কওক। বোৱাৰী, ডাইৰেক্ট কৈছো শুনা। আমাৰ চুবুৰীৰ, মানে আমাৰ গোটেই গাঁওখনৰে সকলো বয়সস্থ মানুহে ওলাইছে জগন্নাথলৈ যাবৰ কাৰণে। ময়ো ঘপককে তেওঁলোকৰ আগত যাম বুলি কৈ পালো। এতিয়া জগন্নাথলৈ যাবলৈ দেখোন আমাৰ হাতত ইমান পইচাই নাই। হিচাপ কৰিছিলো, দুজন মানুহ জগন্নাথলৈ গলে বহুত টকা লাগে। তাকে কি কৰো কি নকৰো চিন্তা কৰি আছো। বাবাৰ ওচৰলৈ সেইকাৰণেই আহিছিলো। সি যদি আমাক পইচা কেইটামান দিয়া হয়, আমি দুইজন মানুহে জগন্নাথলৈ যাব পাৰিলো হয়। জগন্নাথ ভগৱানক এবাৰ দৰ্শন কৰি আহিব পাৰিলো হয়। কি? এইবোৰ আপোনালোকে কি কথা কৈছে? আপোনালোকক ইমানবোৰ টকা আমি ক'ৰ পৰা দিম? আপোনালোকে জানেনে, এজন মানুহ জগন্নাথলৈ যাবলৈ হলে 30,000 মান টকা লাগে। এতিয়া আপোনালোক দুইজনে যাম বুলি কৈছে। ইমান টকা আমাৰ হাতত ক'ৰ পৰা আছে? ক'ত পাওঁ আমি ইমান টকা? আপোনালোকৰ মগজটো বেয়া হৈছে নেকি? আমাৰ ঘৰ চলাবলৈ হাহাকাৰ লাগি থাকে, আৰু আপোনালোকে ফুৰিবলৈ যাব প্লেন কৰিছে। হেৰা, কিনো হৈছে? ইমান হুলস্থুল কিয় কৰিছা? কি হৈছে বুলি মোক কিয় সুধিবলৈ আহিছা? তোমাৰ মা দেউতাক সোধা, তেওঁলোকে ক'ব। মা, দেউতা, কি হৈছে তোমালোকৰ? মানে বাবা, গাঁৱৰ গোটেই বয়সীয়াল মানুহবোৰ জগন্নাথলৈ যাব ওলাইছে। আমিও যাওঁ বুলি ভাবিছিলো। সেইটোনো কি ইমান ডাঙৰ কথা হ'ল? তোমালোকৰ যদি যাবলৈ মন গৈছে যোৱা। তুমি কি কৈছা এইবোৰ? কি কৈছো আৰু, মা দেউতাহঁতৰ যদি যাবলৈ মন গৈছে যাওক। তুমি কিয় বাধা দিছা? আধা আধৰুৱা কথা শুনি টপককৈ উত্তৰ নিদিবা। সম্পূৰ্ণকৈ কথাখিনি শুনি লোৱা। মানে বাবা, আচল কথাটো হৈছে, জগন্নাথলৈ যদি যাওঁ এমাহমান সময় লাগিব। এমাহকাল দুটা মানুহ খোৱা বোৱা থাকা কৰা, আকৌ অহা যোৱা কিমান খৰচ? এজন এজন মানুহৰ 30,000 মান টকাকৈ খৰচ হ'ব। দেউতা, আপোনালোকক তেওঁলোকে লুটিবলৈ চেষ্টা কৰিছে। এজন মানুহৰ যদি 30,000 হয়, আপোনালোক দুজন যাব। কিবা এটাতো কমাই ল'ব লাগে তেওঁলোকে। বোৱাৰী, তুমিয়ে দেখোন অলপ আগত ক'লা এজন মানুহৰে 30,000 মান টকা খৰচ হ'ব বুলি। এতিয়া আকৌ এনেকৈ কৈছা যে? এওঁলোকে এনেও হিচাপ নিকাচ কৰিছিলে। হিচাপ নিকাচতো তেনেকৈ ওলাইছে এজন মানুহৰ 30,000 মান টকাকৈ খৰচ হ'ব। আমাৰ বয়সীয়াল সকলো মানুহে জগন্নাথলৈ গৈছে। সেইকাৰণে আমাৰো যাবলৈ মন গৈছিল। ভাবিছিলো এইবাৰ জগন্নাথ বাবাক এবাৰ দৰ্শন কৰিব পাৰিলো হয়। অকলে অকলেনো ক'ত যাব পাৰিম চাগে। সেনেকৈ মানুহৰ লগতে গৈ চাই নাহিলে ক'তনো চাব পাৰিম আৰু জীৱনত। বাবা, মই বাৰু 10,000 মান টকা যোগাৰ কৰিম। বাকী 50,000 মান টকা যদি তই দিয়া হয়, আমি ধুনীয়াকৈ জগন্নাথ চাই আহিব পাৰিলো হয়। কি? ইমানবোৰ টকা? মই ইমানবোৰ টকা ক'ৰ পৰা দিম? মই ইমানবোৰ টকা ক'ৰ পৰা খৰচ কৰিম তোমালোকৰ লগত? নোৱাৰিম দেউতা, মোৰ হাতত এতিয়া 1 টকাও নাই। চাওক মা দেউতা, আপোনালোকে এতিয়া এইবোৰ সপোন ৰচা বাদ দিয়ক। আপোনালোকৰ লগত আমি ইমানবোৰ টকা খৰচ কৰিব নোৱাৰো। আমাৰ বাৰু বেলেগ কাম আছে, বেলেগ দায়িত্ব আছে, ঘৰখনত বহুত খৰচ আছে। সেইবোৰ খৰচ বাদ দি আপোনালোকক আমি ইমানবোৰ টকা ঘূৰিবলৈ যাব দিব নোৱাৰো। তাতে এতিয়া ইমান ঠাণ্ডা দিন পৰিছে। এই ঠাণ্ডাখনত আপোনালোক ঘূৰিবলৈ গৈ যদি বেমাৰ কৰি লৈ আহে, তেতিয়া আকৌ এনে এটা খৰচ বাঢ়িব।
সেইকাৰণে কোনো দৰকাৰ নাই আপোনালোকে যাবৰ কাৰণে। ঘৰতে থাকক আৰু ভগৱানৰ নাম লওক। এইটো বয়সত ঘূৰিবলৈ গৈ এনে আকৌ কিছুমান অযথা সমস্যা চপাই ল'ব নালাগে। ঘৰতে বহি থাকক, ভগৱানৰ নাম গুণ লওক, সেইটোৱে ভাল আপোনালোকৰ কাৰণে। বোৱাৰী, সকলো আমাৰ বয়সীয়াল মানুহে যাবলৈ ওলাইছে। এনেও জগন্নাথলৈ এইখিনি বয়সতে যায় দেখোন, সেইকাৰণে আমিও যাবলৈ ওলাইছিলোঁ। নহ'লেনো কি আৰু, গোটেই জীৱনটো এইটো ঘৰতে কটালো আৰু যিকেইটা দিন বাকী আছে এইটো ঘৰতে কটাই দিম। কিন্তু সকলো যোৱাৰ কাৰণে আমিও ভাবিছিলোঁ সকলোৱে লগতে এবাৰ জগন্নাথ বাবাৰ দৰ্শন কৰি আহোঁ বুলি। আচলতে বোৱাৰী, তোমাৰ শাহুমাক মই বিয়া কৰি অনা দিন ধৰি এইখন ঘৰতেই কটাইছে। মই তেওঁক কলৈকো ঘূৰাবলৈ লৈ যোৱা নাই, কাৰণ ল'ৰা ছোৱালীকেইটাৰ দায়িত্ব আছিল যে আমাৰ ওপৰত। এতিয়া ভাবিছোঁ সকলোৱে লগতে আমি এবাৰ যাওঁ। এতিয়া নতুন বছৰ, সকলো ফালে পিকনিক খোৱাৰ উলহ মালহ লাগি আছে। আমিও ভাবিছিলোঁ গোটেই বৃদ্ধখিনি লগ লাগি তেনেকৈ এবাৰ ওলাই যাওঁ। আমাৰ জগন্নাথলৈ যাবলৈ বৰ হেঁপাহ আছিল, সেইকাৰণে এইটো সুযোগতে যাম বুলি ভাবিছিলোঁ। এইটো সুযোগ হেৰুৱাবলৈ মন নাছিল। গোটেইবোৰৰ লগতে একেলগে গলো হয়। মই ঘপককৈ কথাই দি পালো নহয় যাম বুলি। এতিয়া যদি যাবলৈ নাপাওঁ বৰ বেয়া কথা হ'ব। এইটো বয়সতনো জগন্নাথলৈ গৈ কি কৰিবগৈ আপোনালোকে? এইখিনি বয়সত ঘৰতে খাই বৈ ধুনীয়াকৈ দিন কটাওক, ভগৱানৰ নাম লওক। একো প্ৰয়োজন নাই ক'তো যাবলৈ, ঘৰতে থাকক। আৰামত ঘৰত বহি বহি খাবলৈ পাইছেতো, বেছি তেল বাঢ়িছে, অলৈ যাওঁ তলৈ যাওঁ লাগি থাকে। ঘৰত বহি খাই বৈ ভগৱানৰ নাম ল'লে নহয়। বাবা, তই এবাৰ চিন্তা কৰি চাচোন, ক'ৰবাৰ পৰা কিজানি টকা অকণমান মেনেজ কৰি দিবলৈ পাৰই। মা, এওঁ যি কৈছে ঠিকে কৈছে। তোমালোক কলৈকো যাব নালাগে, তোমালোক আৰামত ঘৰতে থাকা। এতিয়াও মোৰ বহুত খৰচ আছে। তোমালোকৰ কাৰণে মই ইমানবোৰ টকা ক'ৰ পৰা খৰচ কৰিম? মই ইমানবোৰ টকা দিব নোৱাৰো মা। তোমালোক ক'তো যাব নোৱাৰা, ঘৰতে থাকা। কিন্তু বাবা, মই যে কথা দিয়ে থৈ আহিলো। কথা দি থৈ আহিলা তাতে কি হ'ল? পইচা দি থৈ অহা নাই নহয়, কথাহে দিছা। তুমি গৈ কৈ থৈ আহা, সিহঁতক মানা কৰি দিয়া যে তোমালোক যাব নোৱাৰা, তোমালোকৰ ঘৰত কিছুমান প্ৰব্লেম চলি আছে, কিছুমান অসুবিধা আছে, সেইকাৰণে যাব নোৱাৰো বুলি ক'লেই হ'ল। মা, দেউতা, আপোনালোকে বুজি পাইছে নহয় এওঁৰ কথা? তেনেহ'লে এইবোৰ কথা কৈ আমাক আৰু দিগদাৰ কৰি নাথাকিব। যাওক, আপোনালোক ধুনীয়াকৈ আৰাম কৰক, খাওক বওক খুৱক, ভগৱানৰ নাম লওক, যি কৰক কৰক, কিন্তু ঘৰতে কৰক। কলৈকো যাব নালাগে, ইমানবোৰ খৰচ আমি দিব নোৱাৰো। দিয়া, হ'ব দিয়া বোৱাৰী। হেৰা, ব'লা ইয়াৰ পৰা। অঁ, ব'লক। দেখিছানে, তুমি এওঁলোকৰ কাণ্ডবোৰ দেখিছা? এওঁলোকে তোমাক একেবাৰতে কিমান ডুবাবলৈ চেষ্টা কৰিছে। তেওঁলোকে আমাৰ কাৰণে কি লাখটকীয়া সম্পত্তি থৈছে কোৱাচোন বাৰু? যি কৰিছো আমি নিজেই কৰিছো, এতিয়া আকৌ তেওঁলোকক আমি ইমানবোৰ টকা দিব লাগে। আচলতে সেইটো কথা নহয় বুজিছা, কিন্তু ইমানবোৰ টকা ঘূৰিবলৈ গৈ খৰচ কৰাটো একো ভাল কথা নহয়। যদি 2,000, 3,000, 5,000 টকা হ'ল হয় তেতিয়া মই দিব পাৰিলো হয়। এতিয়া 50,000-60,000 টকা এটা ঘপককৈ মই ক'ৰ পৰা দিওঁ কোৱাচোন বাৰু? মাহৰ মূৰত যিখিনি টকা পোৱা সেই টকাখিনিয়ে ঘৰখন চলাওঁতেই যায়। একো এটা ভালদৰে পিন্ধিব পৰা নাই, একো এটা গহনা ল'ব পৰা নাই, তেওঁলোকে আকৌ ঘূৰিবলৈ যোৱা চিন্তা। হেৰা, হ'ব দিয়া, তোমাক মই একো এটা গহনা দিবলৈ পৰা নাই বুলি তুমি ইমান কৈ থাকিব নালাগে। তুমিয়ে দেখোন মাহটোত কমেও 10,000 মান টকা কাপোৰ কানি, বিউটি পাৰ্লাৰ তেনেকৈ খেদোৱা। মাত্ৰ গহনাহে মই দিয়া নাই, এইবাৰ সেইটোও দি দিম বুলি ভাবি আছো। লোন এটা লৈ তোমাৰ গোটেইখিনি গহনা সম্পূৰ্ণকৈ কিনি দিম, যাতে সেইষাৰ কথা আৰু তুমি মোক দ্বিতীয় দিন শুনাব নোৱাৰা। দিবই লাগিব আকৌ, তুমি মোক বিয়া কৰাইছা, তুমি নিদিলে মই ক'ৰ পৰা পাম? সেইকাৰণেতো সকলো টকা পইচা, কাৰ্ড, ATM সকলো তোমাৰ হাততেই জমা থৈছো। থ'বই লাগিব আকৌ। হেৰি, বোৱাৰীয়ে যি কৈছে ঠিকেই কৈছে বুজিছে। আমি এনেকৈ এইখিনি বয়সত ফুৰিবলৈ যোৱা চিন্তা কৰাতকৈ আমি ঘৰতে বহি ভগৱানৰ নাম লোৱাটোৱে ভাল। তুমি ফুৰিবলৈ যোৱা বুলি কিয় কৈছা? আমি ক'ৰবাত আলহী খাবলৈ যাওঁ বুলি কৈছো নেকি? আমি ভগৱানৰ নাম ল'বলৈহে যাওঁ, ভগৱানৰ দৰ্শন কৰিবলৈহে যাওঁ। আৰু তুমিয়ে কোৱাচোন, জগন্নাথলৈ যোৱা বয়স এইটো নহয় কোনটো বাৰু? সেইটো বয়সতে দেখোন সকলো মানুহ জগন্নাথলৈ যায়। আমিনো কি ভুল কৰিলো? আচলতে সকলো ভুল মোৰ বুজিছা। তুমি যেতিয়াই মোক লগ ধৰিছিলা ক'ৰবালৈ যাবলৈ, মই তোমাক তেতিয়াই কৈছিলো পাছত যাম পাছত বুলি কৈ থাকোঁতে গোটেই জীৱনটোৱে শেষ হ'বৰ হ'লহি। মই তোমাক কলৈকো ফুৰিবলৈ নিব নোৱাৰিলো। ল'ৰা ছোৱালীৰ সুখবোৰ চিন্তা কৰোঁতে ল'ৰা ছোৱালীৰ জীৱনটোৰ কথা চিন্তা কৰোঁতে আমি নিজৰ সুখ, নিজৰ জীৱনটোৰ কথা পাহৰিয়ে গৈছিলো। নিজৰ ল'ৰা ছোৱালীকেইটাৰ দায়িত্ব লওঁতে নিজৰ ল'ৰা ছোৱালীকেইটাক ডাঙৰ কৰা সপোন দেখোঁতে মই নিজৰ কথা পাহৰিয়ে গৈছিলো, তোমাৰ কথাও পাহৰি গৈছিলো। যেতিয়াই যি লাগে বুলি কয় সকলো আনি দিবলৈ চেষ্টা কৰিছিলো। নিজে নোৱাৰিলেও ধাৰ ঋণ লৈ হ'লেও সিহঁতৰ অভাৱবোৰ পূৰণ কৰিবলৈ চেষ্টা কৰিলো। সিহঁতে যেনেকৈ বিচাৰিলে মই তেনেকৈ সিহঁতক ডাঙৰ কৰিলো।
সিহঁতক পঢ়াওঁতে যি টকা ধাৰ লাগিছিল সেয়া টকা মই কিমান দিনলৈকে ধাৰ মাৰি আছো। তুমিতো সকলো কথা জানাই। আৰু এতিয়া এতিয়া সিহঁত মানুহ হোৱাৰ পাছত আমি সিহঁতক কিনো ডাঙৰ বস্তুটো বিচাৰিলো। এফালে যাবৰ কাৰণে পইচা কেইটামান বিচাৰিলো আৰু সিহঁতে আমাক আজি কি ব্যৱহাৰ কৰিলে দেখিলা? পইচা দিয়াৰ ভয়ত সিহঁতে আমাক কিমান অজুহাত দেখালে, আমাক কিমান ডাউন দিবলৈ চেষ্টা কৰিলে। আমাৰ বয়সে হোৱা নাই বুলি ক'লে। সেইটো বয়সত জগন্নাথলৈ নাযায় বুলিয়ে কৈ পেলালে। হ'ব দিয়ক, নগ'লেনো কি হ'ব? আমি নাযাওঁ আৰু। আপুনি এনেকৈ মন বেয়া নকৰিব। আপুনি মন বেয়া কৰিলে মোৰ বৰ বেয়া লাগে। আমি সিহঁতক ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰিলো। আমিতো কেতিয়াও সিহঁতক বুজা বুলি ভবা নাছিলো। আজি সিহঁতৰ কাৰণে আমি বুজা হৈ পৰিলো। আমাক সিহঁতে বুজা বুলি ভাবিছে। আমাৰ কিবা এটা অভাৱ হলে, আমি সিহঁতক কিবা এটা বিচাৰিলে সিহঁতে এতিয়া আমাক ঠাট্টা কৰা হ'ল, গাত লগাই লগাই কথা কোৱা হ'ল। সিহঁতৰ কাৰণে আমাৰ খৰচবোৰ বুজা হৈ পৰিছে। সিহঁতৰ অভাৱবোৰ যেতিয়া মই পূৰণ কৰিছিলো, সিহঁতে যেতিয়া মোৰ পৰা বস্তু লৈছিল, তেতিয়াতো সিহঁতে মোৰ কথা এবাৰো চিন্তা কৰা নাছিল। তেতিয়াতো সিহঁতে মোক এবাৰো সোধা নাছিল, তুমি এইবোৰ ক'ৰ পৰা আনি দিছা, তোমালোকে ক'ৰবাৰ পৰা ধাৰ পইচা লৈছা নেকি? যেতিয়া সিহঁতৰ অভাৱবোৰ মই পূৰণ কৰিছিলো, তেতিয়া মই বহুত ভাল আছিলো। তুমি যেতিয়া সিহঁতে কিবা এটা বিচাৰিলে দিব পাৰিছিলা, তেতিয়া তুমি বহুত ভাল আছিলা। আৰু আজি আজি যেতিয়া আমি সিহঁতৰ ওচৰত কিবা এটা বিচাৰিছো, আজি সিহঁতে আমাক কথা শুনাইছে। নিজৰ ল'ৰাটোৰ কথা বাৰু বাদেই দিলো, বোৱাৰীজনী তাইও আমাক কথা শুনাবলৈ এটাও সুযোগ নেৰিলে। হেৰি, আপুনি দুখ নকৰিবচোন। কিজানি সিহঁতৰ হাতত সঁচাকৈ ইমান টকা নাই। সিহঁতৰ হাতত ইমানবোৰ টকা নাথাকিলেও সিহঁতে আমাক ক'ৰবাৰ পৰা আনি হ'লেও দিব পাৰিলে হয়। আমি সিহঁতৰ পৰা সদায় সদায় বিচাৰি থকা নাই নহয়। সিহঁতক পইচা প্ৰয়োজন হওঁতে আমাৰ হাততো নাছিল, তেতিয়া জানো মই ধাৰ ঋণ কৰি হ'লেও আনি দিয়া নাছিলো? নেকান্দিবচোন, আপুনি নেকান্দিব। হেৰা, আমি আমি সঁচাকৈ আমাৰ ল'ৰা ছোৱালীৰ ওপৰত বোজা হৈ পৰিছো নেকি? এনেকুৱা জীৱনৰ কি অৰ্থ আছে? আমাৰ জীৱনটো দেখোন একো অৰ্থই নাইকিয়া হৈ গ'ল। আৰু আমাৰ সন্তান, আমি যাৰ কাৰণে নিজৰ সকলো সকলো পাহৰি সিহঁতক আমি ডাঙৰ দীঘল কৰিলো, আৰু সিহঁতে সিহঁতে আমাক বুজি নাপালে। আজি এনেকুৱা সন্তান থকাতকৈ নথকাই ভাল। সিহঁতৰ ওপৰত আমাৰ কিমান আশা আছিল। আমাৰ বুঢ়া বয়সত সিহঁতে আমাৰ লগত থাকিব, সিহঁতে আমাক চাব। আৰু এতিয়া এতিয়া সিহঁত ইমান স্বাৰ্থপৰ হৈ গ'ল। সিহঁতে আমাক বুজা বুলি ভাবিব ললে। আমি সিহঁতৰ কাৰণে এটা এটা বুজা হৈ পৰিছো। যেতিয়ালৈকে নিজে কৰি ধৰি আনি দিবলৈ পাৰিছিলো, তেতিয়ালৈকে সকলো ঠিক আছিল। আৰু যেতিয়াৰ পৰা নিজে কষ্ট নকৰা হলো, নিজে কাম কৰি আনি দিবলৈ নোৱাৰা হলো, তেতিয়াৰ পৰাই সিহঁতৰ সকলো ব্যৱহাৰেই সলনি হৈ গ'ল। আমাৰ প্ৰতি সিহঁতৰ সকলো মনোভাৱেই সলনি হৈ গ'ল। হেৰি, আপুনি এনেকৈ দুখ নকৰিবচোন। কিবা এটা কৰিব লাগিব। কি কৰিব পাৰোঁ সেইটো চিন্তা কৰক। সেনেকৈ কান্দি কুটি দুখ কৰি থাকিলে কি হ'ব বাৰু কওকচোন? তুমি ঠিকেই কৈছা। কি কৰিব পাৰো সেইটোহে চিন্তা কৰিব লাগে। হেৰা, ৰবা, মই অকণমান ওলাই যাওঁ। আৰে, এনেকৈ যাওঁ বুলি কৈ ঘপককৈ গুচিয়ে গৈছে যে, কলৈ যায়নো? সেইটোতো কৈ থৈ যাওক। যাওঁ ৰবা, বেছি দেৰি নকৰো, সোনকালে ঘূৰি আহিম। মানুহজনে মনত বৰ দুখ পাইছে। সেনেকৈ মতা মানুহে কান্দি কুটি থকা দেখিলে বৰ বেয়া লাগে। ঘপককৈ কলৈ গ'লকৈ জানো, ভালকৈ কৈ থৈও নগ'ল নহয়। বাবা, দেউতাৰে সেই দুপৰীয়াই ঘৰৰ পৰা ওলাই গৈছে। এতিয়ালৈকে মানুহজনৰ কোনো দেখা দক্ষণে নাই। কলৈ গ'লকৈ জানো? কিয়, তোমাক একো কৈ থৈ যোৱা নাই নেকি? নাই, কলৈ গৈছো সেইটো কৈ থৈ যোৱা নাই, কিন্তু সোনকালে আহিম বুলিয়ে কৈছিল। এতিয়ালৈকে নাহিলে দেখোন। মোৰ দেখোন বুকুখনহে ধপধপ কৰিবলৈ লৈছে। মানুহজন এনেকৈ ইমান সময় ক'তো নেযায় নহয়। কি যে হ'ব নহয়, মানুহবোৰে কেতিয়া কি কাম কৰিব লাগে একো বুজিয়ে নাপায়। এইটো বয়সত জানো এইবোৰ কামে শোভা দিয়ে? ফুৰিবলৈ যাবলৈ কি মানা কৰি দিলো, ঘৰৰ পৰা মুখ ফুলাই ওলাই গুচি গ'ল। সেইবোৰ ঠেহ কোনে ভাগি থাকিব আপোনালোকৰ? এনেকৈ কাজিয়া পেচাল কৰি ঘৰৰ পৰা ওলাই গুচি গ'লে, ঘৰৰ পৰা হঠাৎ নোহোৱা হৈ গ'লে, ঘৰখনৰ ওপৰত, নিজৰ ল'ৰা ছোৱালীৰ ওপৰত কিমান বেয়া প্ৰভাৱ পৰে সেইটো কথা বুজি পায় নে নাপায় তেখেতে? পইচা কি গছত লগা বস্তু নেকি? এনেকৈ বিচাৰিলে দি দিবলৈ? ক'ৰবালৈ গ'লে গুচি যাওক, কিন্তু আমি এক পইচাও দিব নোৱাৰো। আপোনালোককতো আমি এটকাও নিদিওঁ। এওঁলোকে চাগে ভাবিছে এনেকৈ অকণমান এক্টিং কৰিম আৰু আমি তেওঁলোকক পইচা দি দিম। এক টকাও নাপায় আমাৰ পৰা। কৈছো নহয়, কলৈকো যাব পইচা নিদিওঁ। হেৰা, হেৰি, আপুনি ইমান সময় ক'ত আছিলগৈ? কলৈ গুচি গৈছিল এনেকৈ? হেৰা, এতিয়া আৰু চিন্তা নকৰিবা। আমাৰ সকলো পইচা যোগাৰ হৈ গ'ল, বুজিছা? এইবোৰ আপুনি কি কৈছে?
ইমানবোৰ টকা কেনেকৈ যোগাৰ হ'ল? ক'ৰবাৰ পৰা ধাৰলৈ লৈছে নে সুদলৈ লৈছে? আপুনি একো নকয় কিয়? মোৰ কিন্তু এটা কথা ভালদৰে শুনি লওক। আপুনি যদি ক'ৰবাৰ পৰা ধাৰলৈ আনিছে বা ক'ৰবাৰ পৰা যদি সুদলৈ আনিছে, তেনেহ'লে মই কিন্তু নাযাওঁ। আপুনি অকলে যাব পাব। নাযাওঁ, যাওক। আমি ক'লৈকো নাযাওঁ। আপুনি টকাখিনি ঘূৰাই আনি য'ৰ পৰা ধাৰলৈ আনিছে ধাৰ মাৰি দিয়ক গৈ। দেউতা, আপোনাৰ পৰা মই এইখিনি আশা কৰা নাছিলোঁ। আপুনি ক'ৰবালৈ যাবৰ কাৰণে ইমান তললৈ নামিব পাৰে, সুদলৈ ধাৰলৈ পইচা বিচাৰি গৈছে। আপোনাৰ পৰা এইটো আশা কৰা নাছিলোঁ দেই। আপোনালোকৰ ইমান বয়স হ'লহি এতিয়াও আপোনালোকৰ তেল নুগুচিল। আপোনালোকৰ ইমান তেল নে? হ'ব, তোমালোকে মনে মনে থাকা। তোমালোকৰ বহুত কথা শুনিলো আৰু এষাৰো কথা নকবা তোমালোকে। মই মোৰ মানুহজনীক লৈ তীৰ্থযাত্ৰাত যাম। মই যেনেকৈ নাযাওঁ, তোমালোকে লাজ কিয় পাইছা? আমাৰ লগত তোমালোকৰ কি কথা আছে? আমি যিয়ে নকৰো, তোমালোকে আমাৰ পৰা অকণো লাজ পোৱা কোনো প্ৰয়োজন নাই। আৰু মই সুদলৈ ধাৰলৈ কোনো পইচা অনা নাই। মোৰ ইমান বেয়া দিনো অহা নাই। মোৰো বেয়া দিন আহিছিল, কিন্তু এতিয়া নহয়। সেই তেতিয়াই আহিছিল যেতিয়া মই মোৰ ল'ৰাটোক পঢ়াবলৈ মানুহৰ ওচৰত হাত পাতিছিলো, ধাৰলৈ পইচা আনিছিলো। আৰু এতিয়া মই পইচা যোগাৰ ক'ৰ পৰা কৰিছো জানানে? মই সেই দিনৰ পৰা আজিলৈকে নিজৰ উপাৰ্জনৰ পৰা কিবা অলপ জমা থৈ গৈছিলো। সেইখিনি পইচা মই আজি একেলগে চাৰেণ্ডাৰ কৰি উঠালো, আৰু তাৰে মই গোটেই পইচাখিনি দি থৈ আহিছো। মই জমা থোৱা পইচাখিনিতো মোৰেই। সেইখিনিত মোৰ নিজৰ প্ৰয়োজন অনুসৰি খৰচ কৰিব পাৰো। সেইখিনিতো তোমালোকৰ কোনো অধিকাৰ নাই। তোমালোকে মাত দিবলগীয়াও নাই। আৰু বাবা, মই তোক আজি এষাৰ কথা কওঁ। কেতিয়াও নিজৰ ল'ৰা ছোৱালীৰ সুখৰ কাৰণে নিজৰ সুখ আৰু নিজৰ মানুহজনীৰ সুখকণ কেতিয়াও বলিদান নিদিবি। এতিয়া নিজৰ সুখ বলিদান দিলে পাছত আমাৰ নিচিনাই গতি হ'ব তহঁতৰো। বাবা, আমি যি ভুল কৰিলোঁ সেইটো ভুল তহঁতে নকৰিবি। নিজৰ সন্তানৰ সুখৰ কথা চিন্তা কৰি নিজৰ সন্তানৰ আশা পূৰাব গৈ নিজৰ সকলো বলি দিয়াৰ পাছত আমাৰ দৰে পস্তাব লাগিব। আমাৰ দৰে যাতে তোমালোকৰ নহয়, সেইকাৰণে তোমালোকক আগতীয়াকৈ কথাষাৰ কৈ থৈছোঁ। আৰু এটা কথা কওঁ বাবা, তই বেয়া নাপাবি, কিন্তু আমি এটা সিদ্ধান্ত লৈছো। আমি আৰু তহঁতৰ লগত নাথাকো। তহঁতে আমাক লাহে লাহে বুজা বুলি ভাবিবলৈ লৈছই। আমাৰ কিবা এটা হ'লে তহঁতে যে আমাক চাবি, এইটো আশা বাদেই দিছো আমি। আৰু আমি বেছিকৈ বয়সীয়াল হৈ পৰো। তহঁতে আমাক বুজা বুলি ভাবি বৃদ্ধাশ্ৰমত থৈ অহাৰ আগতেই আমি এই সিদ্ধান্তটো লৈছো। আমি আৰু তহঁতৰ লগত নাথাকো, এতিয়াও নাথাকো, আৰু জগন্নাথৰ পৰা অহাৰ পাছতো নাথাকো। হেৰা, কওক। তুমি কি কোৱা? আজিলৈকে তোমাক নুসুধাকৈ একো সিদ্ধান্ত লোৱা নাছিলো, কিন্তু আজি ল'ৰা বোৱাৰীৰ পৰা বেলেগ হৈ খোৱা সিদ্ধান্তটো মই অকলেই লৈ পেলালো। তুমি মোৰ সিদ্ধান্তত একমত নে? আপোনাৰ সিদ্ধান্তই মোৰ সিদ্ধান্ত। আজিলৈকে আপোনাৰ সিদ্ধান্তকে নিজৰ সিদ্ধান্ত বুলি মানি আহিছোঁ। আজিনো মই কিয় আপোনাৰ সিদ্ধান্ত মানি নল'ম বাৰু? আপোনাৰ লগত মই একমত। আমাৰ ল'ৰা বোৱাৰীয়ে আমাক বৃদ্ধাশ্ৰমত থৈ অহাৰ আগতে আমি নিজৰ সিদ্ধান্তটো লোৱা খুব ভাল হৈছে। ব'লা তেনেহ'লে, এইটো ঘৰটো আমাৰ ল'ৰাই বনোৱা। এইটো ঘৰত আমি নাথাকো। ব'লা, আমি নিজাকৈ কিবা এটা ঘৰ সাজি যেনে তেনে থাকিম ব'লা। মা, দেউতা, তোমালোক নাযাবা। দেউতা, নাযাবা।